নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰত এটা চিলি চিকেনৰ ৰেচিপি আগবঢ়াইছো। যদিহে আপোনালোকৰ ৰেচিপি ভিডিঅ'টো চাই ভাল লাগে তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো। তাৰ বাবে আমি লৈছো আধা কেজি চিকেন, দেখিছেই, আৰু লৈছো কেপচিকাম, ইয়াক কাশ্মীৰী মিৰ্চ বুলিও কোৱা হয়, আৰু এইখিনি লৈছো আমি ধনিয়া কাটি লৈছো, আৰু এইটো লৈছো দৈ, আৰু বিলাহী কাটি লৈছো খিনি টুকুৰা টুকুৰকৈ, পিয়াজ কাটি লৈছো 3টা, আৰু এইফালে আদা নহৰু খুন্দি লৈছো, আৰু এইটো আলু টুকুৰা টুকুৰকৈ সৰু সৰু কাটি লৈছো। এতিয়া আমি চিকেনখিনি মেৰিনেট কৰি ল'ম, আৰু তাৰ বাবে আমি দৈখিনি ইয়াত মিক্স কৰি দিম চিকেনখিনিত, আৰু ইয়াতে খুন্দি থোৱা আদা নহৰুখিনি দি দিছো ইয়াতে, আৰু আলুখিনিও ইয়াতে দি দিলো মই, আৰু হালধি দি দিলো চিকেনখিনিত পৰিমাণ অনুযায়ী, নিমখ দিছো, আৰু মিঠাতেল দি দিছো। এতিয়া আমি ইয়াতে দি দিছো ৰেড চিলি পাউডাৰ, আপোনালোকে যিমানটো মানে জ্বলা খাই সিমান অনুযায়ী দিব, আৰু এইখিনি আমি দি দিছো। আৰু এতিয়া দি দিছো গৰম মছলা দি দিছো, আৰু ইয়াৰ পিছতে আমি দিছো মিট মছলা, আৰু এইখিনি আমাৰ হৈ গৈছে, আৰু এইখিনি আমি এতিয়া মিক্স কৰি ল'ম। এতিয়া আপোনালোকে মাংসখিনি ভালদৰে সানি ল'ব যাতে গোটেইখিনি মছলা এবজৰ্ব হৈ যায়, আৰু এতিয়া এইখিনি হৈ গৈছে। এতিয়া আমি মিঠাতেল অলপমান দি দিম কেৰাহীখন গৰম হোৱাত আমি দি দিছো মিঠাতেল। এতিয়া মিঠাতেলখিনি গৰম হোৱাত আমি দি দিলো পিঁয়াজখিনি, আৰু পিঁয়াজখিনি আমি অকণমান লৰাই লৈছো, আৰু এতিয়া আমি বিলাহীখিনি দি দিলো ইয়াত, ভালকে যাতে ভাজি ল'ব লাগিব এতিয়া। আৰু এইখিনি আমাৰ ভাজি লোৱাৰ পিছত আমি এইখিনি কেপচিকামখিনি এড কৰি দিছো ইয়াতে, আৰু এই গোটেইখিনি দি হোৱাৰ পিছতে আমি এইখিনি গোটেইখিনি ভালদৰে মিহলাই ভাজি ল'ম ৰঙচুৱা হোৱালৈকে অলপমান 5 মিনিট সময়। আৰু এতিয়া আমি ইয়াত মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিছো, এইখিনি দি হোৱাৰ পিছতে আমি এইখিনি ভাজি থাকিব লাগিব। আমাৰ চিকেনখিনি ভাজি থাকিব লাগিব অলপমান সময়, আৰু ভাজি হোৱাৰ পিছত আমি ইয়াত ঢাকোন লগাই দিছো। ঢাকোন খুলি মাজে মাজে আপোনালোকে মাংসখিনি লৰাই থাকিব। ভালদৰে চিকেনখিনি ভাজ খোৱাৰ পিছত আপোনালোকে ইয়াত পানী এড কৰি দিব পৰিমাণ অনুযায়ী, যাতে গ্ৰেভি হয় অলপমান। কিছু সময় ভাজি লোৱাৰ পাছত আমাৰ এই চিকেনখিনি ৰেডি হৈ গৈছে, আপোনালোকে দেখিছেই। আৰু এতিয়া আমি দি দিছো ইয়াতে কাটি থোৱা ধনিয়াখিনি। এতিয়া মাংসখিনি হৈ গৈছে, মই খাই চালো, বহুতেই টেষ্টি হৈছিলে। ৰেচিপিটো আপোনালোকেও ঘৰতে ট্ৰাই কৰিব, আৰু কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ।